হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে আন এটি ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। CTET দিবলৈ বিচাৰি থকাসকলৰ বাবে এক সুখবৰ। 21 সংখ্যক CTET অৰ্থাৎ চেণ্ট্ৰেল টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে 2026 চনৰ 8 ফেব্ৰুৱাৰী তাৰিখে। মুঠ 20টা ভাষাত 132খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পেপাৰ 1 অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী আৰু পেপাৰ 2 অৰ্থাৎ আপাৰ প্ৰাইমেৰী দুয়োটা পৰীক্ষা একেদিনাই অনুষ্ঠিত কৰা হ'ব। পৰীক্ষা সম্বন্ধীয় আন তথ্য যেনে চিলেবাছ, লেংগুৱেজ, ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এক্সামিনেশ্যন ফিজ, এক্সামিনেশ্যন চিটিজ আৰু পৰীক্ষা সম্বন্ধীয় গুৰুত্বপূৰ্ণ তাৰিখসমূহ CTETৰ অফিচিয়েল ৱেবছাইট CTET.nic.in অতি শীঘ্ৰে উপলব্ধ হ'ব। গতিকে আপোনালোকে পৰীক্ষাৰ তথ্যসমূহ লাভ কৰিবলৈ ডেছক্ৰিপশ্যনত থকা লিংকটোত ভিজিট কৰি থাকিব। এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক জনাই থওঁ যে যিমান সোনকালে পাৰে ফৰ্ম ফিল আপ সিমান সোনকালে কৰিবলৈ চেষ্টা কৰিব, কিয়নো পলমকৈ কৰিলে নিজৰ প্ৰিফাৰ্ড চিটিৰ চিট কভাৰ হৈ যোৱাৰ পিছত আন ৰাজ্য বা চহৰত এক্সাম চেণ্টাৰ পৰাৰ সম্ভাৱনা থাকে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। থেংক ইউ।